নমস্কাৰ, মই ভূমনি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহুৰ বতৰ, লাড়ু পিঠাটো খাবই লাগিব, লাড়ু পিঠা বনাবই লাগিব। সেইকাৰণে আজি বিহুৰ কাৰণে আজি ঢেঁকীশাললৈ মই চাউল লৈ যাওঁ, মানে গুড়ি খুন্দিবলৈ। ব'লক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ঢেঁকীশাললৈ যাওঁ। এইটো আমাৰ কলনীৰ একমাত্ৰ ঢেঁকী, তথাপিতো গুৱাহাটী হ'লেও আমাৰ তাত ঢেঁকী এটা আছে যে, এয়া আমি ধুনীয়াকৈ পেপাৰ চেপাৰ পাৰি লৈছোঁ। এয়া চাউলবোৰ। ভৰিখন দিছানে ঠিকে? অলপমান দিয়া। বোৱাৰীজনীক, আমাৰ ভাই বোৱাৰীজনীক ঢেঁকী দিয়ে শিকাই আছো দেই। এয়া দিছে, এয়া আমাৰ মুন্মীয়ে ঢেঁকী দি আছে। এনেকে দিব লাগে। উৰুকাৰ দিনা আৰু উৰুকাৰ আগদিনা এয়া মানে ইয়াত বহুত ভিৰ হয়, বহুত দূৰৰ পৰা ইয়াত পিঠাগুড়ি খুন্দিবলৈ আহে, চাউল গুড়ি এনেকৈ খুন্দিবলৈ আহে। গতিকে আজি আমাক গৃহস্থই টাইম ধৰি দিছে ৰাতিপুৱা 7 বজাত। গতিকে এয়া ৰাতিপুৱাই আহি আমি আৰু মানে চাউল গুড়ি কৰাত লাগি গৈছোঁ। এইবাৰ এয়া মায়ে ঢেঁকী দিছে। চালি আছো। Sadam. Ya. Nanti দেখা পাবে। এখানে হব ন আর সব আগে নাকি নালাগে নাৰিকল ৰুকি আছো। এয়া বিহু নাৰিকল হাত ৰঙা হৈ গৈছে, তথাপিতো ৰুকিছো আৰু। এয়া তেল পিঠাৰ কাৰণে ৰেডি কৰিছোঁ। এয়া ভালকৈ ফেটি লৈছোঁ। Happy Uruka. Eya, Eya, আমি ঘুরি খাই লৈছো। এয়া
আজি আমাৰ গোটেই ফেমিলি এয়া মা আৰু ডাঙৰ ভাইটি মাছ, হাঁহৰ মাংস, কি কি আছে আইটেম কৈ দিয়া দাইল, পনীৰ, মাছৰুম, মিক্স ভাজি। তোমাক ভাত দিম অকণমান চুপু ভাত দিম একটা আচ্ছা আচ্ছা কৰি আছো তুমি খাই লোৱা দিম বাস মাইনাক লাগে। কি লাগে মাছৰুম মাছৰুম লাগে কেনেকুৱা হৈছে আঞ্জাবোৰ কওক ৰাইজসকল বঢ়িয়া হৈছে। কেনেকুৱা হৈছে এক নম্বৰ 2 নম্বৰত কি কৈছে হাঁহৰ মাংস 1 নম্বৰ 2 নম্বৰত এয়া চুপু মাছৰুম 2 নম্বৰ পানী আৰু অলপ দি হ'ব দিম আৰু দি আৰু অলপ আছে দি আমাৰ অহা বছৰ যাতে এনেকে একেলগে খাওঁ। ৰান্ধনি মুন্মি সুন্দৰ বনাইছে মাছ মাংস মুন্নি তাৰপিছত নিৰামিষ মাই দালি মাছৰুম পনীৰ চব্জি এইবিলাক মায়ে বনাইছে মই যোগাৰী মইতো নিদিওঁ খুব ভাল লাগিছে আজি গোটেই ফেমিলিটো আমাৰ বহি গৈছো মা আৰু ডাঙৰ ভাইটিয়ে ভিডিঅ' কৰি আছে ডাঙৰ ভাইটিয়ে ভিডিঅ' কৰি আছে মা বহি আছে বাকী আমাৰ গোটেই এয়া ভণ্টি এয়া মুন্মিকটো চবে চিনিয়ে পায় ওলাই থাকে এইটো সৰু ভাইটি এইটো মোৰ ভাগিন এইটোতো ল'ৰাটোৰ মানুহটোতো চিনিয়ে পাইছে বাৰু সেইটো পুৰণ চিনাকি মানুহ সেয়া মা উৰুকা খালো খুব সুন্দৰকে আজি বহুত পৰিছে অলপ কাহো হৈছে সুন্দৰকে খালো উৰুকা এইবাৰ মাৰ ঘৰতে খালো উৰুকা এইবাৰ নহয় আমি প্ৰতি বছৰে মাৰ ঘৰতে খাওঁ এবাৰ ভণ্টিহঁতো আহিছে সেইকাৰণে খুবেই ভাল লাগিছে কিন্তু দেউতাক মিছ কৰোঁ মোৰ দেউতা ঢুকাল 4 বছৰে হ'ল বিশেষকৈ ফেষ্টিভেলবিলাকত দেউতালৈ বহুত মনত পৰে দেউতাক বহুত মিছ কৰোঁ আৰু একচুৱেলি মোৰ শাহু শহুৰো ঢুকাইছে তেখেতসকল নাই গতিকে আমি প্ৰায় অকলশৰীয়াই গতিকে আমি প্ৰতি বছৰে আমি ঘৰতে আহোঁ আৰু আমি মাৰ ঘৰলৈকে আহোঁ আৰু মাৰ ঘৰতে আমি উৰুকাটো খাওঁ এইবাৰ ভণ্টিহঁত অহাৰ কাৰণে বিশেষকৈ বেছি ভাল লাগিল গতিকে সুন্দৰকৈ লগে ভাগে ঘৰত বহি সকলোৱে উৰুকা খালোঁ এনজয় কৰিলোঁ ভাল লাগিল ৰাতিও হৈছে কিবা কিবি অলপ এতিয়া পিঠা চিঠা বনাবলৈ আছে পিঠা বনাম ৰাতি অলপ বনালোঁ অলপ বনাবলৈ আছে এতিয়া খাই বৈ লৈ এতিয়া বনাম ভণ্টিহঁত যাবৰ কাৰণে আমি আজি উৰুকাটো সোনকালে খালোঁ সিহঁত নাথাকে গতিকে ভিডিঅ'টো মই সামৰোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব সকলোলৈ বিহুৰ শুভেচ্ছা পুনৰ জনালোঁ বাই বাই